নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। এইবাৰ আমি দশম শ্ৰেণীৰ প্ৰথম অধ্যায় বাস্তৱ সংখ্যা শিকিম। বাস্তৱ সংখ্যা মানে কি বস্তু? আমি জানো যে সংখ্যাক আমি আগতে অলৰেডি পঢ়ি আহিছোঁ। সংখ্যা কেই প্ৰকাৰৰ? দুই প্ৰকাৰৰ আছে। এবিধ আছে বাস্তৱ বা আৰু আনবিধ অবাস্তৱ বা কাল্পনিক। কাল্পনিক সংখ্যা যাক আমি বাস্তৱ ক্ষেত্ৰত ব্যৱহাৰ কৰিব নোৱাৰোঁ, জাষ্ট মানে কাল্পনিক সংখ্যা এটা মাত্ৰ, জাষ্ট কল্পনাহে কৰিব পাৰোঁ। যেনে √((-2) মানে √(()ৰ ভিতৰত যদি মাইনাছ চিহ্নত কিবা যদি সংখ্যা থাকে A B C, তেতিয়াহ'লে এইটোক কোৱা হয় কাল্পনিক সংখ্যা। এইটো উচ্চ গণিতৰ অধ্যায় কাল্পনিক সংখ্যা। আমাক এতিয়া লাগিব বাস্তৱ সংখ্যা। বাস্তৱ সংখ্যা কি বস্তু? বাস্তৱ সংখ্যা মানে আমি দৈনন্দিন জীৱনত, মানে আমাৰ জীৱনত আমি যিবিলাক সংখ্যা ব্যৱহাৰ কৰোঁ সেই আটাইবিলাকে বাস্তৱ সংখ্যা। যেনে উদাহৰণস্বৰূপে স্বাভাৱিক সংখ্যা 1 2 3, পূৰ্ণ সংখ্যা 0 1 2 3, অখণ্ড সংখ্যা -1 0 +1 বা -2, এই আটাইবিলাক বা আটাইবিলাক পৰিমেয় সংখ্যা যেনে 1/2 1/3 বা অপৰিমেয় সংখ্যা √3 √2, এই যিমানবিলাক সংখ্যা আছে এই আটাইবিলাক সংখ্যাকে আমি বাস্তৱ সংখ্যা বুলি কওঁ। বাস্তৱ সংখ্যা মানে কি? আমি যিবিলাক বাস্তৱ সংখ্যা বাস্তৱ ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ। ঠিক আছে। এতিয়া আমাক চেপ্টাৰত লাগিব কি? ইউক্লিডৰ বিভাজন প্ৰমেয়িকা। ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো হয় কি? আমি সৰুতে এটা বস্তু পঢ়ি আহিছিলোঁ যে ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ বাকী, আৰু ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ বাকীটোকে ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ এটা, মানে ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ বাকী এইটোৰে এটা ৰূপ হ'ল ইউক্লিডৰ বিভাজন প্ৰমেয়িকা। এতিয়া সেই বস্তুটো কেনেকৈ হয় চাইছে। ছাপ'জ মই 5 সংখ্যাটোক 2ৰে হৰণ কৰিছোঁ। এতিয়া 2টো কি হ'ব? ভাজ্য। 5টো কি হ'ব? ভাজক। 2টো কিমান? 2 2 গুণ 4, ভাগফল হ'ব 2, আৰু 1টো কি হ'ব? বাকী বা ভাগশেষ। এতিয়া ভাজ্য এইটো হ'ব ভাজ্য, 5টো হ'ব ভাজ্য, এইটো হ'ব ভাজক। যিটো সংখ্যাকে হৰণ কৰিম সেইটো হয় ভাজক, আৰু যাক হৰণ কৰিম সেইটো হ'ব ভাজ্য। গতিকে কি হ'ব? ভাজ্য আমি কেনেকৈ লিখিব পাৰোঁ এই বস্তুটো? ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ বাকী, বা 5 সমান 2 পূৰণ 2 যোগ 1, 2 2 গুণ 4 যোগ 1, 5 সমান 5 পাই গৈছে। আকৌ এটা উদাহৰণ আছে, 7ক ছাপ'জ 2 হৰণ কৰিব। 7ক 2 হৰণ কৰিলে কি হ'ব? কিমান বাছ যাব? 2 3 গুণ 6, বাকী যাব 1। গতিকে 7 সমান মই কি লিখিব পাৰিম? 2 পূৰণ 3 যোগ 1। ঠিক আছে। ইয়াত এইটো কি হ'ব? ভাজ্য, ভাজক পূৰণ ভাগফল যোগ বাকী। এতিয়া আমাক কিতাপত কেনেকৈ দিয়া আছে সেইটো চাম। ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো আমাক দিয়া আছে, দুটা যোগাত্মক অখণ্ড সংখ্যা A আৰু B দিয়া থাকিলে এনে দুটা অদ্বিতীয় সংখ্যা Q আৰু R থাকিব যাতে A = BQ + R, আৰু আৰটো কি হ'ব? শূন্যতকৈ ডাঙৰ কিন্তু বিতকৈ হ'ব। এই বস্তুটো আমি এটা ভালকৈ বুজি লওঁ। ছাপ'জ মই এটা কৈছোঁ 2ৰে 7ক মই হৰণ কৰিম। ঠিক আছে। ইয়াত 7টোক কৈছোঁ মই A বুলি, আৰু এইটো কি হ'ব? B। দুটা যিকোনো যোগাত্মক অখণ্ড সংখ্যা দিয়া A আৰু B দিয়া থাকিব। আমাৰ দুটা যিকোনো অখণ্ড সংখ্যা দিয়া আছে 7 আৰু 2। 7টোক কৈছোঁ মই A আৰু 2টোক কৈছোঁ B। আমি থাকিলে এনে দুটা অদ্বিতীয় সংখ্যা Q আৰু R থাকিব। যদি এই দুটা থাকে তেতিয়াহ'লে দুটা সংখ্যা থাকিব বুলি কৈছে Q আৰু R, যাতে A = BQ/R। চাওক, 2টো যদি 7ক হৰণ কৰোঁ কেইবাৰ যাব? 2 3 গুণ 6, বাকী কিমান হ'ব? 1। ইয়াত 3টো হৈছে Q আৰু 1টো হৈছে R। চাওক, দুটা যিকোনো অখণ্ড সংখ্যা A আৰু B দিয়া থাকিব। দুটা অখণ্ড সংখ্যা দিয়া আছে আমাক A আৰু B, A = 7 B = 2। তেতিয়াহ'লে আমি দুটা অদ্বিতীয় সংখ্যা Q আৰু R থাকিব। কি কি থাকিব? Qটো কি? 3 আৰু R আমাৰ আছে ঠিকেই। আৰু কেনেকুৱা ফৰ্মত থাকিব লাগিব? A = BQ/R, মানে A কোনটো আছিল? 7 = BQ, B মানে কি? 2, Q মানে কি? 3 যোগ R, R মানে কি? 1। চাওক, হৈছে না? সমান পাইছে না? 7 সমান 2 × 3 মানে 6 যোগ 1। ঠিক আছে। মানে আমি কি পালোঁ আল্টিমেটলি? A = BQ + R। ইয়াত চাওক, আৰু কি দিছে কণ্ডিশ্যনটোত? আৰৰ মানটো শূন্যতকৈ সমান বা ডাঙৰ আৰু বিতকৈ হ'ব। ইয়াত আৰৰ মান কিমান পাইছে? 1। গতিকে আৰৰ মানটো কি আছে ইয়াত? ঠিকেই আছে, আৰৰ মানটো শূন্যতকৈ ডাঙৰ। ঠিক আছে, 1টো শূন্যতকৈ ডাঙৰ, কিন্তু বিতকৈ হ'ব। বি কি আছে? বি আছে 2।
এইটো বিতকৈ সৰু হৈছে, গতিকে এইটো ইকুইডৰ বিভাজন ক্ৰমিকা। আশা কৰিছোঁ নিশ্চয় বুজি পাইছে। এতিয়া আমি নেক্সট বস্তুটো চাম। এনেকুৱা এটা যদি দিয়া থাকে যে 7 ইজ ইকুৱেল টু ছাপ'জ 2 ইনটু 3 প্লাছ 3, এইটো শুদ্ধ হ'ব না অশুদ্ধ হ'ব? চাওক, এইটো মানে ইউক্লিডৰ বিভাজন ক্ৰমিকা, এইটো শুদ্ধ হৈছে না অশুদ্ধ হৈছে যদি এনেকুৱা পৰীক্ষা কৰিব দিয়ে। এইটোত আমি কি চাম, এটো ঠিক আছে 7, বি মানে 2, কিউ মানে 3, আৰ মানে 3। ইয়াত বিটো কি 2, আৰটো কি 3, কিন্তু আমাৰ কণ্ডিশ্যন কি আছে, আমাক কি হ'ব লাগিব, সদায় আগৰ মানটো শূন্যতকৈ সমান বা ডাঙৰ হ'ব লাগিব। ঠিক আছে, আগৰ মানটো 3 শূন্যতকৈ ডাঙৰ, কিন্তু 3টো বিতকৈ সৰু নহয়। বিতকৈ সৰু হ'ব লাগিব, কিন্তু ইয়াত বিতকৈ সৰু নহয়, ইয়াত বিটো সৰু হৈছে, গতিকে এইটো ইউক্লিডৰ বিভাজন প্ৰমেয়িকা নহয়। এতিয়া আমি নেক্সট শিকিম ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ প্ৰয়োগ কি। আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰি গসাগু উলিয়াব পাৰিম। আমি গসাগু কেনেকৈ উলিয়াম আমি এতিয়া চাই ল'ম। আমি এতিয়া ছাপ'জ দুটা যিকোনো সংখ্যাৰ গসাগু উলিয়াব লাগে। আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰি কেনেকৈ গসাগু উলিয়াম। মোক ছাপ'জ সংখ্যা দিছোঁ 2 আৰু 7, এই দুটা সংখ্যাৰ গসাগু উলিয়াব লাগে। আমি কেনেকৈ উলিয়াম নিয়মটো চাওঁ। প্ৰথমতে আমি চেক কৰিব লাগিব 2 আৰু 7ৰ কোনটো ডাঙৰ। 7টো 2তকৈ ডাঙৰ, মানে 7টোক আমি কি বুলি ক'ম, এ, 2টো হ'ব বি। এতিয়া যদি মই 2ৰে 7ক হৰণ কৰোঁ তেতিয়া কি পাম, 2ৰে যদি 7ক হৰণ কৰোঁ তেতিয়া কি পাম, 2 3 গুণ 6, 7 কিমান আহিব 1। গতিকে আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে কি বুলি লিখিব পাৰোঁ, 7 সমান ইজ ইকুৱেল টু 2 ইনটু 3 প্লাছ 1। ঠিক আছে, এতিয়া বাকী কি পাইছোঁ 1। আমি গসাগু উলিয়াবৰ কাৰণে আমি এই একেটা প্ৰচেছ, ঠিক আছে মই কৰি আছোঁ। ইয়াত কি পাইছোঁ আমি, বাকী পাইছোঁ 1। এতিয়া আমি আকৌ কি কৰিব লাগিব, এতিয়া কৰিব লাগিব মই যদি বাকীটো শূন্য নাপাওঁ, যদি বাকী শূন্য নহয় তেতিয়াহ'লে মই কি কৰিব লাগিব, ইয়াত যোনটো বি আছে বিটোক কি কৰি ধৰিব লাগিব, এ। অলপ আগতে যোনটো বি আছিল, বি কোনটো আছিল 2। যদি আমাৰ বাকীটো শূন্য নহয় তেতিয়াহ'লে আমাৰ যোনটো এতিয়া বি আছে বিটোক এইবাৰ মই এ বুলি ধৰি ল'ম, আৰু যোনটো বাকী আছে বা ভাগশেষ আছে ভাগশেষটোক মই বি বুলি ধৰি আৰু একেটা প্ৰচেছে ৰিপিট কৰিম। চাওক এতিয়া ফাৰ্ষ্ট কামটো হৈ গ'ল, প্ৰথমতে আছিল বি আছিল 2, এ আছিল 7, 2 দি 7ক হৰণ 2 3 গুণ 6, 7 যাব 1। এতিয়া আমি কি কৰিম, যিহেতু এতিয়া ভাগশেষটো শূন্য পোৱা নাই, গতিকে কি কৈছে নিয়মটো, ইয়াত যোনটো বি আছিল, বি কি আছিল 2 আছিল, 2টোক এ হিচাপে ধৰি ল'ম আৰু 1ক বি হিচাপে ধৰি ল'ম। এতিয়া মানে কি, একে যদি মই 2ৰে হৰণ কৰোঁ কি হ'ব, 2 1 গুণ 1 2 গুণ 2, বাকী কিমান হ'ব 0। গতিকে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে মই কি লিখিব পাৰোঁ, ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে মই লিখিব পাৰোঁ 2 ইজ ইকুৱেল টু 1 ইনটু 2 প্লাছ 0। ইয়াত চাওক ভাগশেষ কি পাইছোঁ 0। ভাগশেষ 0 পোৱাৰ সময়ত বিৰ মান যি হয় সেইটোৱে হ'ব আমাৰ গসাগু। চাওক ইয়াত ভাগশেষ 0, বিৰ কি মানৰ কাৰণে, ইয়াত বি কোনটো, বি এইটো, বিৰ মান কি আছে ইয়াত 1, গতিকে বিৰ মান 1ৰ কাৰণে ভাগশেষ কি পাইছোঁ আমি 0, গতিকে গসাগু কি লিখিব পাৰিম, এতেকে গসাগু সমান 1। ঠিক আছে, আকৌ এটা এক্সাম্পল কৰি লওঁ। ছাপ'জ এইবাৰ আমাক দিয়া আছে দুটা সংখ্যা 3 আৰু 12, আৰু এই দুটা সংখ্যা গসাগু উলিয়াব লাগে। ডাঙৰ কোনটো, 12টো ডাঙৰ, গতিকে এ কি হ'ব 12, বি কি হ'ব 3। আমি নিয়মটো কি আছিল, বিৰে এ হৰণ কৰিব লাগে, 3ৰে 12ক হৰণ কৰিলে কিমান হ'ব, চৰি অংকটো মই 13 কৰি দিছোঁ। এইটো বিৰে যদি 3ৰে 13ক হৰণ কৰিব লাগে কেইবাৰ যাব, 3 4 গুণ 12, হাতে কিমান গ'ল, বাকী কিমান গ'ল 1, গতিকে আমি কি লিখিব পাৰোঁ 13 ইজ ইকুৱেল টু 3 ইনটু 4 প্লাছ 1। ইয়াত কি হৈছে, বাকী কি হৈছে 1, 0 পোৱা নাই, ভাগশেষ আমাৰ 0 হোৱা নাই। যদি ভাগশেষ 0 নহয় তেতিয়াহ'লে কি কৰিব লাগিব, আমাৰ যিটো বিৰ মান আছে বিটোক এ বুলি ধৰিব লাগিব আৰু 1ক বি বুলি ধৰি একেটা কাম কৰিব লাগিব। এতিয়া 1ৰে 3 হৰণ কৰিলে কি হ'ব, 1 3 গুণ 3, ভাগশেষ 0, গতিকে 3 ইজ ইকুৱেল টু মই কি লিখিব পাৰোঁ 1 ইনটু 3 প্লাছ 0। আমি ভাগশেষ 0 পাৰোঁ,
কিহৰ কাৰণে বিৰ কি মানৰ কাৰণে বিৰ মান 1ৰ কাৰণে ভাগে 0 পাইছে তেতিয়াকে গসাগু সমান 1 আমি অনুশীলনীত পুনৰ গসাগু অনুশীলনী 1.1ত গসাগু অংক আছে সেইবিলাক অংক কৰিম তেতিয়া কাৰোবাৰ যদি কিবা ডাউট আছে তেতিয়া আকৌ ভালকৈ বুজি পাব আৰু যদি কিবা এই ভিডিঅ'টো ডাউট ৰৈ গৈছে তেতিয়াহ'লে নিশ্চয় কমেণ্ট কৰক মই নিশ্চয় কমেণ্টৰ এনচাৰ দিম ঠিক আছে ধন্যবাদ